নমস্কাৰ, মই ৰাতুল আপোনালোকৰ মাজলৈ আজি লৈ আহিছোঁ মই পৰিৱেশ অধ্যয়নৰ পাৰ্ট 2। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তেনেহ'লে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। প্ৰথম প্ৰশ্ন, বায়ুমণ্ডলত কিমান শতাংশ পানী থাকে? অপশ্যন দিয়া আছে 0.001 শতাংশ, খ দিয়া আছে 2.15 শতাংশ, গ দিয়া আছে 0.004 শতাংশ, ঘ দিয়া আছে 0.002 শতাংশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক 0.001 শতাংশ। পৰৱৰ্তী প্ৰশ্ন, নীলা গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়? অপশ্যন দিয়া আছে ক শুক্ৰ, খ বৃহস্পতি, গ পৃথিৱী, ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ পৃথিৱী, কাৰণ পৃথিৱীৰ 71% পানীয়ে আগুৰি আছে, সেইবাবে ইয়াক নীলা গ্ৰহ বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, BOD সম্পূৰ্ণ ৰূপ কি? ক দিয়া আছে বায়'লজিকেল অজন ডেমেজ, খ দিয়া আছে বায়'লজিকেল অক্সিজেন ডিমাণ্ড, গ দিয়া আছে বায়'লজিকেল অক্সিজেন ডেমেজ, ঘ দিয়া আছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ বায়'লজিকেল অক্সিজেন ডিমাণ্ড। ইয়াক বায়'কেমিকেল অক্সিজেন ডিমাণ্ড বুলিও কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, বিশ্ব পানী দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ অপশ্যন দিয়া আছে ক 21 মাৰ্চ, খ 22 মাৰ্চ, গ 23 মাৰ্চ, ঘ 24 মাৰ্চ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ 22 মাৰ্চ। পৰৱৰ্তী প্ৰশ্ন, কৃত্ৰিম বৰষুণৰ বাবে কি ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়? ক দিয়া আছে চিলভাৰ অক্সাইড, খ দিয়া আছে চিলভাৰ আয়ডাইড, গ দিয়া আছে মিথেন, ঘ দিয়া আছে কাৰ্বন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ চিলভাৰ আয়ডাইড। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ কোনখন দেশত সৰ্বাধিক নলীনাদ আছে? অপশ্যন দিয়া আছে ক চীন, খ জাপান, গ ভাৰত, ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভাৰত। ভাৰততে সৰ্বাধিক নলীনাদ আছে। পৰৱৰ্তী প্ৰশ্ন, পৰিৱেশ সচেতনতাৰ ধাৰণাটোক কোনে প্ৰথমে প্ৰয়োগ কৰে? ইয়াৰ অপশ্যন দিয়া আছে ক থমাছ ৰবাৰ্ট মালথাছ, খ আৰ্নেষ্ট হেকেল, গ আলভা মিয়াৰ্ডেল, ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আৰ্নেষ্ট হেকেল। আৰ্নেষ্ট হেকেলে 1869 চনত প্ৰথমতে পৰিৱেশ সচেতনতাৰ ধাৰণাটো প্ৰয়োগ কৰিছিল। পৰৱৰ্তী প্ৰশ্নটো, জনসংখ্যা অধ্যয়নৰ পিতৃ বুলি কাক কোৱা হয়? ইয়াৰ অপশ্যন দিয়া আছে ক থমাছ ৰবাৰ্ট মালথাছ, খ ডক্টৰ শ্লোবান, গ আলভা মিয়াৰ্ডেল, ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক থমাছ ৰবাৰ্ট মালথাছ। পৰৱৰ্তী প্ৰশ্ন, কোন মাহত খাৰিফ শস্যৰ খেতি কৰা হয়? অপশ্যন দিয়া আছে ক জুনৰ পৰা অক্টোবৰ, খ জুনৰ পৰা জুলাই, গ এপ্ৰিলৰ পৰা জুন, ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক জুনৰ পৰা অক্টোবৰলৈ। এতিয়া আহিলে খাৰিফ শস্য কোনবোৰ? খাৰিফ শস্যবোৰ হৈছে বিভিন্ন কপাহজাতীয় শস্য, ধান আৰু বিভিন্ন মাহজাতীয় শস্যসমূহ। ৰবি শস্য কোনবোৰ? এতিয়া ৰবি শস্য হৈছে সৰিয়হ, গোমধান আদিবোৰ হৈছে ৰবি শস্য। এইসমূহ নৱেম্বৰৰ পৰা এপ্ৰিল মাহলৈকে কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, নীলা বিপ্লৱ কি উৎপাদনৰ লগত জড়িত? ইয়াৰ অপশ্যন দিয়া আছে ক পানী উৎপাদন বৃদ্ধিৰ লগত, খ শস্য উৎপাদন বৃদ্ধিৰ লগত, গ মাছৰ উৎপাদন বৃদ্ধিৰ লগত, ঘ গাখীৰ উৎপাদন বৃদ্ধিৰ লগত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ মাছৰ উৎপাদন বৃদ্ধিৰ লগত। 11 নম্বৰ কুৱেশ্যনটো, সামুদ্ৰিক প্ৰাণীয়ে খোলা গঠন কৰিবলৈ কি ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰে? ইয়াৰ অপশ্যন দিয়া আছে ক লু, খ পাৰা, গ কাৰ্বনেট, ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব কাৰ্বনেট। পৰৱৰ্তী প্ৰশ্ন, কুষ্ঠ ৰোগ ক'ৰ পৰা হয়? এটা অপশ্যন দিয়া আছে ক ভাইৰাছ, খ বেক্টেৰিয়া, গ প্ৰটজোৱা, ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ বেক্টেৰিয়া। কুষ্ঠ ৰোগ হয় মাইকো বেক্টেৰিয়াম লেপ্ৰি নামৰ এবিধ বেক্টেৰিয়াৰ পৰা। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব। আৰু যদি আপুনি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ল'ব।